নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 2 বুধিয়ক বীৰবল নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি ভিডিঅটো শেষলৈকে চাব বুলি আশা ৰাখিলো 3 নম্বৰ প্ৰশ্নটো আছে কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন অৰণ্যত শিকাৰ কৰি কোনে ভাল পাইছিল উত্তৰ আকবৰে খ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল উত্তৰ বীৰবল তুমিতো পশুপক্ষীৰ মাত বুজি পোৱা কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে গ নম্বৰ প্ৰশ্নটো হৈছে আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল উত্তৰ জাহাপনা ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে খ নম্বৰ প্ৰশ্ন পশুপক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল উত্তৰ 40খন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল আৰু 19 নম্বৰ প্ৰশ্নটো হৈছে ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল উত্তৰ 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি ৰাজকন্যাৰ পিতাকে কৈছিল প্ৰথম প্ৰশ্নটো হৈছে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল উত্তৰ তেওঁ ৰাজকোঁৱৰৰ পিতাকক কৈছিল যে যদি তেওঁ 2 মাহ সময় অপেক্ষা কৰে তেনেহ'লে 40খন কিয় 50খনতকৈও অধিক জীৱ-জন্তুহীন অৰণ্য দিব পাৰিব সেইকাৰণে তেওঁ 2 মাহ সময় বিচাৰিছিল দ্বিতীয় প্ৰশ্ন অৰণ্যত শিকাৰ কৰি থাকিলে পশুপক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল উত্তৰ বীৰবলে কৈছিল বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হৈছে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে উত্তৰ আকবৰে উপলব্ধি কৰিলে যে শিকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব জ নম্বৰ প্ৰশ্নটো হৈছে আকবৰে শেষত বীৰবলক কি কথা কৈছিল উত্তৰ আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে শিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ এই বুলি কৈছিল যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ